ঘৰত গেছৰ ষ্টভটো এই দিশত ভুলতো নাৰাখিব, নহ'লে আপোনাৰ গোটেই ঘৰখন কঙাল হৈ পৰিব। আজিৰ ভিডিঅ'টোত মই আপোনাক এনে এক সত্য ক'বলৈ ওলাইছোঁ যাৰ বিষয়ে খুব কম মানুহে জানে। ঘৰত দিশ কেৱল দেৱাল বা নক্সাতে সীমাবদ্ধ নাথাকে। আচলতে আমাৰ দৰিদ্ৰতা আৰু জীৱনলৈ অহা সমস্যাবোৰৰ আটাইতকৈ ডাঙৰ কাৰণটোৱেই হ'ল যে আমি ঘৰত কিছুমান বস্তু ভুল দিশত থৈ দিওঁ, যাৰ ভয়ানক নেতিবাচক পৰিণাম আপোনাৰ গোটেই ঘৰ পৰিয়ালে ভোগ কৰিবলগীয়া হয়। কাৰণ যি দিনাৰ পৰা মানুহে পৃথিৱীত বাস কৰিবলৈ আৰম্ভ কৰিছে, সেই দিনাৰ পৰাই দিশবোৰে আমাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছে। এই কথা কেৱল শাস্ত্ৰই কোৱাই নহয়, প্ৰকৃতিয়ে নিজেই আমাক সদায় সংকেত দিয়ে। সূৰ্য পূব দিশৰ পৰা ওলায়, শক্তি তাৰ পৰাই আহে, জীৱন তাৰ পৰাই আগবাঢ়ি যায়। আমি সকলোৱে ইয়াকে দেখি আহিছোঁ। যিখন ঘৰত দিশবোৰৰ ভাৰসাম্য হেৰাই যায়, যিখন ঘৰত দিশবোৰৰ প্ৰতি গুৰুত্ব দিয়া নহয়, ভুল বস্তু বিভিন্ন দিশত ৰখা হয় আৰু তেওঁলোকে ভাবে যে একো ভাল নহয় জীৱনত। বাস্তুশাস্ত্ৰই নিজৰ এনে প্ৰভাৱ দেখুৱায় যে অকাৰণতে তেওঁলোকৰ জীৱনত টকা পইচাৰ অভাৱ হ'বলৈ আৰম্ভ কৰে, মানসিক চাপ আহিবলৈ ধৰে, দিনে দিনে কণ্ডল বাঢ়ি যায়, বিভিন্ন ধৰণৰ বেমাৰ আজাৰে ঘৰখনক আৱৰি ধৰে আৰু মানুহজন ইমান অশান্তিত পৰে যে তেওঁৰ জীৱনত চাৰিওফালৰ পৰা কেৱল বিপদ আৰু বিপদ আহিবলৈ ধৰে। তেতিয়া মানুহে কয় যে আমাৰ কপাল বেয়া, আমাৰ ভাগ্য বেয়া, ভগৱান আমাৰ লগত নাই, ভগৱানে আমাৰ কথা শুনা নাই। অথচ আচল সত্যটো হ'ল যে এই যে সেইসকল লোকৰ ঘৰত দিশৰ বিৰুদ্ধে কাম চলি থাকে। কিছুমান বস্তু, বিশেষকৈ ঘৰৰ গেছৰ চৌকাটো এনে এক দিশত ৰখা হয় য'ত ৰন্ধা অন্ন দূষিত হৈ পৰে, যাৰ পৰা ঘৰত নেতিবাচকতা বৃদ্ধি পায়। সেই ভোজন কৰিলে পুণ্য নহয়, পাপহে লাগে। শৰীৰত শক্তি নাহে, বেমাৰ বাঢ়ি যায়। আপুনি লক্ষ্য কৰিছে চাগে, কিছুমান ঘৰত যিমানেই কষ্ট নকৰক কিয়, লাখ চেষ্টা কৰিলেও পইচা নাটে। পৰিশ্ৰম কৰাৰ পিছত অলপ পইচা হাতলৈ আহে, কিন্তু হাতত নাথাকে, ইফালে সিফালে খৰচ হৈ যায়। এতিয়া মানুহে ভাবে যে আমাৰ ওপৰত কোনোবাই কিবা কৰিছে। আমাক দেখিব নোৱাৰা মানুহ এই পৃথিৱীত বহুত আছে। নিশ্চয় কোনো আপোন মানুহে তন্ত্ৰ-মন্ত্ৰ কৰি দিছে চাগে। কিন্তু আচল সত্যটো আজিৰ ভিডিঅ'টোত আমি আপোনাক ক'বলৈ ওলাইছোঁ। এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। প্ৰথমতে শ্ৰীকৃষ্ণৰ সঁচা ভক্তসকলে ভক্তিৰে এই ভিডিঅ'টো লাইক কৰি কমেণ্ট বক্সত যিয়ে জয় শ্ৰীকৃষ্ণ কথাষাৰ 3 বাৰ লিখিব, তেওঁলোকৰ বহুত ডাঙৰ কাম সিদ্ধি হ'ব। আপোনাৰ বিপদৰ কাৰণ কোনো তন্ত্ৰ-মন্ত্ৰ নহয়, বৰঞ্চ দিশৰ সৈতে জড়িত দুখহে। আৰু সেই দিশৰ দুখৰ কথা আজিৰ ভিডিঅ'ত মই আপোনাক ক'বলৈ ওলাইছোঁ। মই উপায়ো ক'ম আৰু সমাধানো আগবঢ়াম। আপুনি কেৱল মোৰ কথা মানি মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আপুনি জীৱনত বহুত বিফল হৈছে আৰু বহুত কষ্ট খাই আছে। আপুনি কেতিয়াও সঠিক ফলাফল পোৱা নাই। আপুনি বহুত চেষ্টা কৰিছে, কিন্তু লাভ নাই হোৱা। তাৰ সলনি পৰিস্থিতি বেয়াৰ ফালেহে গৈ আছে। এতিয়া আপুনি এই ভিডিঅ'টো চাই আছে কাৰণ আপোনাৰ জীৱনত যথেষ্ট সংগ্ৰাম আছে, যথেষ্ট দুখ আছে। কিন্তু আপুনি চিন্তা নকৰিব। বাস্তুশাস্ত্ৰ অনুসৰি মই আপোনাক এনে এক তথ্য দিম যিয়ে আপোনাৰ জীৱন সলাই পেলাব। সকলো বাস্তু দোষ সমাপ্ত হ'ব, বাধা বিঘিনিবোৰ শেষ হ'ব আৰু আপোনাৰ হাতলৈ ইমান পইচা আহিব যে
আপুনি গণি গণি ভাগৰি পৰিব। বাস্তুৱে কয় যে প্ৰতিটো দিশৰে নিজা এক শক্তি থাকে। পূব দিশ জীৱনক এক নতুন আৰম্ভণি দিয়াৰ দিশ। উত্তৰ দিশক ধনৰ দিশ বুলি গণ্য কৰা হয়। দক্ষিণ দিশে স্থিৰতা প্ৰদান কৰে আৰু পশ্চিম দিশে কৰ্মফল নিৰ্ধাৰণ কৰে। অৰ্থাৎ চাৰিওটা দিশৰে বেলেগ বেলেগ চাৰিটা কাম আছে আৰু যদি ইয়াত অলপমানো ভাৰসাম্য বিঘ্নিত হয় তেন্তে ইয়াত ৰখা বস্তুবোৰে অশুভ ফল দিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া আমি বাৰে বাৰে একেটা ভুলকে কৰি থাকোঁ তেতিয়া ই আমাৰ বাবে আশীৰ্বাদ হোৱা পৰিৱৰ্তে অধিক অভিশাপ হৈ পৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনাক এটা বহুত ডাঙৰ ৰহস্যৰ কথা ক'বলৈ ওলাইছোঁ। আপুনি নিজে ভাবি চাওকচোন, যিটো ঘৰত খাদ্য প্ৰস্তুত কৰা হয়, য'ৰ পৰা গোটেই পৰিয়ালটোৰ শক্তিৰ আৰম্ভণি হয়, গোটেই ঠাইখনেই যদি ভুল দিশত থাকে আৰু তাত থকা চৌকাটো যদি ভুল দিশত থাকে তেন্তে ভাবি চাওক আপোনাৰ ওপৰত ইয়াৰ কিমান বেয়া প্ৰভাৱ পৰিব পাৰে। কাৰণ খাদ্যই কেৱল পেট নভৰায়, ই আমাৰ চিন্তা, আমাৰ পৰিশ্ৰম আৰু আমাৰ ভাগ্যকো প্ৰভাৱিত কৰে। শাস্ত্ৰই কয় যে অন্নতে দেৱতাৰ বাস আৰু যি স্থানত অন্ন তৈয়াৰ কৰা হয় তাৰ শক্তি গোটেই ঘৰখনত বিয়পি পৰে। সেইবাবেই আমাৰ পাকঘৰটো আমাৰ গোটেই ঘৰখনৰ অতি গুৰুত্বপূৰ্ণ অংশ, কাৰণ তাৰ পৰাই শক্তিৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। সেই চৌকাটোত যি খাদ্য ৰন্ধা হৈছে সেই খাদ্যই আপোনাৰ ঘৰৰ মানুহৰ বুদ্ধি, মানসিক বিকাশ, শাৰীৰিক বিকাশ, শান্তি, সুখ সন্তোষ সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰে। সকলো তাৰ পৰাই আৰম্ভ হয়। গতিকে পাকঘৰত থকা গেছৰ চৌকাটো কোনো সাধাৰণ বস্তু নহয়, বৰঞ্চ ই আপোনাৰ জীৱনক বহুত বেছি প্ৰভাৱিত কৰে। আৰ্থিক দিশৰ লগতে অন্যান্য ক্ষেত্ৰতো ই প্ৰভাৱিত কৰে। কিন্তু এই কথা খুব কম মানুহে জানে যে যিটো গেছৰ চৌকা থাকে সি অগ্নিতত্ত্বক প্ৰতিনিধিত্ব কৰে। আপুনি চাগে এই কথাটো জনা নাছিল। অগ্নিতত্ত্বই হ'ল সেই শক্তি যিয়ে আপোনাক পৰিশ্ৰম কৰাৰ শক্তি যোগায়, আপোনাৰ ভিতৰত সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ সৃষ্টি কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু দৰকাৰী কথাটো হ'ল, যদি আপোনাৰ পাকঘৰ বা গেছৰ চৌকাটোৱে অগ্নিতত্ত্বক প্ৰতিনিধিত্ব কৰিছে, অৰ্থাৎ আপোনাৰ ঘৰৰ অগ্নিকোণত অৰ্থাৎ দক্ষিণ পূব দিশত নিৰ্মাণ কৰা হৈছে, তেতিয়াহে ই আপোনাক শুভ ফল দিব। কিন্তু যদি গেছৰ চৌকাটো ভুল দিশত ৰখা হয় তেন্তে ই লাহে লাহে আপোনাৰ সুখ সমৃদ্ধিকো পুৰি ছাই কৰিবলৈ আৰম্ভ কৰে। তেতিয়া মানুহে দিনে ৰাতিয়ে পৰিশ্ৰম কৰে যদিও ফলাফল শূন্য হৈ পৰে। ধাৰ ঋণ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে, খৰচ একেলেঠাৰিয়ে বাঢ়ি যায় আৰু ঘৰত নেতিবাচকতাই বিনা শব্দে প্ৰৱেশ কৰে। তাৰ পিছত ঘৰৰ সকলো উন্নতি নোহোৱা হৈ যায় আৰু মানুহে দৰিদ্ৰতাৰ মুখামুখি হ'বলগীয়া হয়। আপোনাৰো চাগে এই কথাটো বুজাত অসুবিধা হৈছে। আচলতে এই অগ্নিতত্ত্ব কি? অগ্নিকোণ কি? আচলতে কোন দুটা দিশ মিলি অগ্নিকোণ গঠন কৰে? গতিকে ভিডিঅ'টোত আগলৈ মই আপোনাক সকলো সত্য ক'বলৈ ওলাইছোঁ। আপুনি কেৱল এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজি আপুনি যি শিকিবলৈ পাব সেয়া আন ক'তো শিকিবলৈ নাপাব। আজিকালি মানুহে প্ৰায়ে কয় যে যুগ সলনি হ'ল। আমি কি আজিৰ দিনত পুৰণি ৰীতি নীতিত বিশ্বাস কৰি থাকিম নেকি? তাৰ পাছত তেওঁলোকে নিজৰ মতে ঘৰ সাজি লয়। বাস্তুৰ প্ৰতি অলপো ধ্যান নিদিয়ে। যিকোনো বস্তু য'তে ত'তে নিৰ্মাণ কৰি লয়। আপুনি ইমানখিনি মনত ৰাখিব যে মোবাইলটো যিমানেই নতুন নহওক কিয়, যদি ভুল পদ্ধতিৰে চাৰ্জ কৰা হয় তেন্তে বেটেৰী বেয়া হোৱাটো নিশ্চিত। ঠিক তেনেকৈ ঘৰটো যিমানেই ধুনীয়া নহওক কিয়, যদি দিশ ভুল হৈ যায় তেন্তে ভাগ্য লাহে লাহে
ডিসচাৰ্জ হ'বলৈ ধৰে। দিশক আওকাণ কৰা মানে নিজৰ ভৱিষ্যতৰ সৈতে এক বৃহৎ গাফিলতি কৰা। এই কথাটো ভালদৰে মনত ৰাখি থ'ব আৰু আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ মই আপোনাক ক'বলৈ ওলাইছোঁ যে আচলতে ঘৰত গেছৰ চৌকাটো কোনটো দিশত থাকিব লাগে আৰু কোনটো দিশত ভুলতো থাকিব নালাগে। কিন্তু তাৰ আগতে আপুনি এইটো জনাটো বহুত প্ৰয়োজনীয় যে দিশ কোনো ভয় খাবলগীয়া বস্তু নহয়। কেতিয়াবা আমি ঘৰলৈ কিবা বস্তু লৈ আনো আৰু প্ৰথমে আমাৰ মনলৈ এই ভাবেই আহে যে আচলতে আমি ইয়াক কোনটো দিশত ৰাখিব লাগে। ক'ৰবাত ভুল দিশত ৰাখিলে কিবা অশুভ নহয়তো। গতিকে আটাইতকৈ ডাঙৰ কথাটো আমি ইয়াকে বুজিব লাগে। কথাটো ইমানেই যে সঠিক দিশত ৰখা আপোনাৰ গেছৰ চৌকাটোৱে আপোনাৰ ভাগ্যৰ বন্ধ দুৱাৰ খুলিবও পাৰে। যদি আপুনি আজি এই কথাটো বুজি পায়, তেন্তে বিশ্বাস কৰক যে আগন্তুক সময়ত আপুনি নিজেই ক'ব, যদি এই তথ্যখিনি মই আগতে পালোহেঁতেন। গতিকে মই এনে এক অদ্ভুত তথ্য ক'বলৈ ওলাইছোঁ যিটো শুনি আপুনি আচৰিত হৈ পৰিব। ভিডিঅ'টোত শেষলৈকে থাকিব, কাৰণ আগলৈ মই আপোনাক এনে কিছুমান কথা ক'বলৈ ওলাইছোঁ যিবোৰ জানিও ডাঙৰ ডাঙৰ মানুহে আওকাণ কৰে। যদি আপুনি বিচাৰে যে আপোনাৰ ঘৰত টকা ৰওক, সন্মান বাঢ়ক আৰু জীৱনত এক সুদৃঢ় স্থিৰতা আহক, তেন্তে আপুনি এই ভিডিঅ'টোক একেবাৰে পাতলকৈ নল'ব। কাৰণ যেতিয়া দিশ ৰুষ্ট হয়, তেতিয়া ভাগ্যইও লগ এৰে। বন্ধুসকল, এতিয়া আমাৰ কথাটো খুব মনোযোগেৰে শুনক, কাৰণ মই আপোনাক যি কথা ক'বলৈ ওলাইছোঁ সেইটোৱেই এই গোটেই ভিডিঅ'টোৰ আটাইতকৈ বিপদজনক আৰু গুৰুত্বপূৰ্ণ অংশ। আৰু এই কথাটোৱেই আপোনাৰ জীৱনত কামত আহিব আৰু আপোনাক দৰিদ্ৰ হোৱাৰ পৰা ৰক্ষা কৰিব। বহুত মানুহে পূজা পাতল কৰে, ব্ৰত ৰাখে, মন্দিৰে মন্দিৰে ঘূৰি ফুৰে, বিভিন্ন ধৰণৰ উপবাস কৰে, ভগৱানৰ ভক্তি কৰে। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস থাকে যে এতিয়া মোৰ কাম সিদ্ধি হ'ব, কিন্তু একো নহয়। তেওঁলোকৰ ঘৰলৈ পইচা নাহে, পইচা নিটিকে। জীৱনত সেইসকল লোক বৰ অশান্তিত থাকে, যাৰ কাৰণটো বৰ সাধাৰণ। ঘৰৰ ভিতৰত অগ্নিতত্ত্ব ভুল দিশত জ্বলি থাকে, অৰ্থাৎ গেছৰ চৌকাটো ভুল দিশত ৰখা হৈছে। বাস্তুশাস্ত্ৰই স্পষ্টকৈ কয় যে যদি গেছৰ চৌকাটো ভুল দিশত থাকে, তেন্তে ই পৰিশ্ৰমক পুৰি ছাই কৰি দিয়ে। মানুহে উপাৰ্জন নিশ্চয় কৰে, কিন্তু পইচা তেওঁৰ হাতৰ পৰা ওলাই যাবলৈ ধৰে। কিবা নহয় কিবা বেমাৰ তেওঁৰ জীৱনলৈ আহে। তেওঁৰ জীৱনত বাৰে বাৰে এনেকুৱা খৰচ আহে যাৰ বাবে তেওঁ নিজেও আচৰিত হৈ পৰে যে ইমান পইচা কিয় খৰচ হৈছে। গতিকে আটাইতকৈ প্ৰথম আৰু বিপদজনক দিশটো হ'ল উত্তৰ দিশ। মনোযোগেৰে আমাৰ কথাখিনি শুনক, সত্যটোৱে আপোনাক আচৰিতকৈ তুলিব। উত্তৰ দিশক কুবেৰৰ দিশ বুলি কোৱা হয়, অৰ্থাৎ ধনৰ দিশ। আপুনি নিজে ভাবি চাওক, য'ৰ পৰা আপোনাৰ জীৱনলৈ ধন আহিব পাৰে, সেই ধনৰ দিশত অৰ্থাৎ উত্তৰ দিশত যদি আপুনি গেছৰ চৌকাটো ৰাখি জুই জ্বলাইছে, তেন্তে কি হ'ব? জুই আৰু ধনৰ মিলন নহয়, সংঘাতহে হ'ব। এই কাৰণেই উত্তৰ দিশত ৰখা গেছৰ চৌকাটোৱে লাহে লাহে ধন পুৰিবলৈ আৰম্ভ কৰে। এনে ঘৰলৈ উপাৰ্জনৰ সুযোগ আহে ঠিকেই, কিন্তু ধন নিটিকে। আপোনাৰ লগতো বাৰে বাৰে এনে হৈছে নেকি যে আপুনি পইচা উপাৰ্জন কৰিছে, কিন্তু সেই পইচা ইফালে সিফালে অকাৰণতে খৰচ হৈছে? তলত আমাক কমেণ্ট বক্সত নিশ্চয় জনাব, হয় আমাৰ লগতো এনেকুৱাই হৈছে। তেতিয়া মই আপোনাক সেই বিষয়ে সুকীয়াকৈ আৰু কিছু পৰামৰ্শ দিম। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আপুনি নিজে চিন্তা কৰক, উত্তৰ দিশক ধনৰ দিশ বুলি কোৱা হয়। যদি আপোনাৰ ঘৰত গেছৰ চৌকা উত্তৰ দিশত ৰখা হৈছে আৰু আপুনি যেতিয়া আহাৰ ৰান্ধে তেতিয়া আপোনাৰ মুখ উত্তৰ দিশলৈ থাকে, তেন্তে এয়া বিপদৰ ঘণ্টা। যেতিয়া অগ্নি
আৰু ধনৰ সংঘাত হ'ব, তেতিয়া আপোনাৰ জীৱনত পইচা অহা বন্ধ হৈ যাব। এনে ব্যক্তি বাৰে বাৰে প্ৰতাৰণাৰ বলি হয়। অংশীদাৰিত্ব কামত তেওঁ বাৰে বাৰে লোকচান হয় আৰু পৰিশ্ৰমৰ ফল এনে মানুহে কেতিয়াও নাপায়। বহুবাৰ এনেকুৱাও দেখা গৈছে যে ঘৰলৈ পইচা অহাৰ লগে লগে কিবা নহয় কিবা এটা ডাঙৰ খৰচ ওলাই আহে, কিবা ডাঙৰ বেমাৰ আহে আৰু মানুহজনে সকলো পইচা তাতে খৰচ কৰিবলগীয়া হয়। তেওঁৰ হাতত একোৱেই নাথাকে। এতিয়া দ্বিতীয় দিশটো হ'ল উত্তৰ পূব, যাক আমি ঈশান কোণ বুলিও কওঁ। এই দিশটো ভগৱানৰ দিশ বুলি গণ্য কৰা হয়, য'ৰ পৰা শুদ্ধ শক্তি আমাৰ ঘৰত প্ৰৱেশ কৰে। যদি এই দিশত আপুনি গেছৰ চৌকা ৰাখে, তেন্তে বুজি ল'ব যে আপুনি নিজেই আপোনাৰ ঘৰৰ ইতিবাচক শক্তিক নিজৰ হাতেৰে পুৰি পেলাইছে। এনে ঘৰত অকাৰণতে মানসিক অশান্তি আহে, ল'ৰা-ছোৱালীৰ মন পঢ়া-শুনাত নবহে, পৰিয়ালত সৰু সৰু কথাতে বহুত ডাঙৰ ডাঙৰ কাজিয়া হ'বলৈ ধৰে। কাৰণ মুঠৰ ওপৰত ঈশান কোণ, যিটো উত্তৰ পূব কোণ, আপোনাৰ ঘৰৰ উত্তৰ দিশ আৰু পূব দিশ মিলি যিটো কোণ হৈছে, যাক ঈশান কোণ বোলা হয়, তাত যদি আপোনাৰ গেছৰ চৌকাটো ৰখা হৈছে, তেন্তে বুজি ল'ব আপোনাৰ ওপৰৰ পৰা প্ৰভুৰ কৃপা আঁতৰি যাব আৰু সংঘৰ্ষ বাঢ়ি যাব। কাৰণ এই দিশত ভগৱানৰ পূজা কৰা হয়, এই দিশত চাকি জ্বলোৱা হয়, ধূপ-ধূনা দিয়া হয়, গংগাজল ছটিয়াই দিয়া হয় আৰু ভগৱানৰ মন্দিৰো এই দিশতে নিৰ্মাণ কৰাৰ বিধান আছে। আপুনি আপোনাৰ ঘৰলৈ পণ্ডিত এজনক মাতি আনি যদি সোধে যে আমি মন্দিৰ ক'ত সাজিব লাগে, তেতিয়া তেওঁৰ আটাইতকৈ প্ৰথম পৰামৰ্শ হ'ব ঘৰৰ ঈশান কোণ য'তেই আছে তাত আপুনি ভগৱানৰ মন্দিৰ সাজক। সঁচাকৈয়ে উত্তৰ পূব দিশটো মন্দিৰ সজাৰ দিশ, ভগৱানৰ মান সন্মানৰ দিশ, তেওঁক আৰাধনা কৰাৰ দিশ। তাত গেছৰ চৌকা ৰাখিব নালাগে, নহ'লে আপুনি জীৱনজুৰি পস্তাব লাগিব। এতিয়া যদি দক্ষিণ দিশৰ কথা কওঁ, যাক মানুহে প্ৰায়ে ভুলকৈ বুজে। বহুত মানুহে দক্ষিণ দিশৰ মুখ থকা ঘৰ নলয়। দক্ষিণ দিশক যমৰ দিশ বুলি কৈ মানুহে একেবাৰে ভয় খাই উঠে। কিন্তু আচল বিপদ তেতিয়াহে হয় যেতিয়া দক্ষিণ-পশ্চিম বা নৈಋত কোণত গেছৰ চৌকা ৰখা হয়। এই দিশটো স্থিৰতাৰ দিশ। ইয়াত জুই থকা মানে, এই ঠাইত গেছ জ্বলা মানে আপোনাৰ জীৱনত ধাৰাবাহিকভাৱে খোকোজা লাগি থকা। এনে ঘৰত কেতিয়াও চাকৰি নিটিকে। এনে ঘৰত ব্যৱসায়ত বাৰে বাৰে ঘাটি হয় আৰু পৰিয়ালৰ কোনোবা নহয় কোনোবা এজন সদস্য সদায় চিন্তিত আৰু বেমাৰী হৈ থাকে। বহু সময়ত মানুহে সকলো ঠিকেই কৰিও বিফল হয় আৰু ঘৰত যদি আপোনাৰো দক্ষিণ-পশ্চিম দেৱালৰ কোণ মিলি যি ঠাই হৈছে, অৰ্থাৎ নৈಋত কোণ, তাত যদি গেছৰ চৌকা ৰখা আছে, তেন্তে আপুনি বহুত সতৰ্ক আৰু সাৱধান হোৱা উচিত। কাৰণ আটাইতকৈ আচৰিত কথাটো এই যে এই দোষবোৰৰ প্ৰভাৱ লগে লগে নপৰে। প্ৰথমে লাহে লাহে খৰচ বাঢ়ে, তাৰ পিছত সম্পৰ্কত তিক্ততা আহে, তাৰ পিছত আত্মবিশ্বাস দুৰ্বল হয় আৰু শেষত মানুহে নিজকে দোষ দিবলৈ ধৰে। বহুত মানুহে বুজি নাপায় যে আচলতে পাকঘৰত তেওঁলোকে নিজৰ চৌকাটো কোনটো দিশত ৰাখিব লাগে। সেইবাবেই তেওঁলোকে ডাঙৰ ডাঙৰ জ্যোতিষী আৰু বাস্তু বিশেষজ্ঞক এই বিষয়ে সোধে। কিন্তু আগলৈ মই আপোনাক ক'বলৈ ওলাইছোঁ যে আচলতে আপোনাৰ ঘৰত গেছ ৰখাৰ শুভ দিশ কোনটো। যদি আপুনি এই আধাৰত আপোনাৰ ঘৰত গেছৰ চৌকা ৰাখে, তেন্তে পইচা দৌৰি আপোনাৰ ওচৰলৈ আহিবলৈ ধৰিব। যি বিচৰা নাছিলে সেয়াও পাই যাব আৰু জীৱনৰ প্ৰতিটো অভাৱ দূৰ হ'ব। আপুনি নিজে কল্পনা কৰক, আপোনাৰ ওচৰলৈ পইচা আহে কিন্তু নিটিকে, বাৰে বাৰে খৰচ ওলাই থাকে নেকি?
পৰিশ্ৰম কৰাৰ পিছতো আপুনি মনৰ জোখাৰে সন্তোষ পোৱা নাই নেকি? তেন্তে হ'ব পাৰে আপোনাৰ গেছৰ চৌকাটোৱেও সেই নেতিবাচকতাহে উলিয়াই আছে আৰু সেয়াই আপোনাৰ জীৱনত বিপদ মাতি আনিছে। কিন্তু আপুনি ভয় কৰিব নালাগে, কাৰণ প্ৰতিটো সমস্যাৰে সমাধান থাকে। যদি দিশ ভুলো হয় তেন্তে কিছুমান উপায় কৰি আমি সেই দিশটো শুদ্ধ কৰিব পাৰোঁ। সেই বিষয়ে এতিয়া মই আপোনাক ক'বলৈ ওলাইছোঁ। আমাৰ কথাটো বৰ মনোযোগেৰে শুনিব। এতিয়া আমি আপোনাৰ লগত সেই দিশটো চৰ্চা কৰিম যিয়ে কেৱল খাদ্যই নাৰান্ধি ভাগ্যকো উজ্বলাই তোলে। বাস্তুশাস্ত্ৰ অনুসৰি গেছৰ চৌকাৰ বাবে আটাইতকৈ শুভ দিশ বুলি কোৱা হৈছে দক্ষিণ পূব দিশ, অৰ্থাৎ দক্ষিণৰ দেৱাল আৰু পূবৰ দেৱালে যিটো কোণ বনাইছে। সেই দক্ষিণ পূব কোণটোক অগ্নিকোণ বুলি কোৱা হয়। আপোনাৰ ঘৰত আপুনি নিজেই এই কোণটো বিচাৰি উলিয়াব পাৰিব। প্ৰথমে দক্ষিণ দিশটো চাব। আচলতে দক্ষিণ দিশ কোনটো? তাৰ আগত পূব দিশটো চাব। পূব দিশ কোনটো? এতিয়া দক্ষিণত থকা দেৱালখন আপুনি চাব লাগে আৰু পূবত থকা দেৱালখন চাব লাগে। এই দুয়োখন দেৱালৰ যিটো কোণ হৈছে সেয়াই হৈছে আপোনাৰ অগ্নিকোণ। ইমানখিনি মনত ৰাখিব, আহাৰ ৰন্ধাৰ সময়ত ব্যক্তিজনৰ মুখ পূব দিশলৈ হ'ব লাগে। তেতিয়া অগ্নিয়ে কেৱল ৰুটিয়েই নাৰান্ধি পৰিশ্ৰমক ফলাফললৈ সলনি কৰে। সেইবাবে গেছৰ চৌকাটো দক্ষিণ পূব দিশত হ'ব লাগে। এনে ঘৰত উপাৰ্জন কৰা পইচা টিকে, খৰচ নিয়ন্ত্ৰণত থাকে আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম প্ৰটুত থাকে। অলাগতিয়াল কাজিয়া পেচাল নহয়। লাহে লাহে ভাগ্যত স্থিৰতা আহে, যাৰ সন্ধান সেই মানুহজনে বছৰ বছৰ ধৰি কৰি আছিল। কিন্তু এটা জৰুৰী কথা আপুনি সদায় মনত ৰাখিব। যদি কাৰোবাৰ ঘৰত চৌকাটো সঠিক দিশত ৰখা সম্ভৱ নহয়, তেন্তে সেই ব্যক্তিজনে গোটেই জীৱন এই সমস্যাবোৰৰ মাজেৰে অতিবাহিত কৰিব নেকি? উত্তৰটো হ'ল নহয়। বাস্তু কাৰোবাক ভয় খুৱাবলৈ নহয়, বৰঞ্চ শুধৰণি কৰিবলৈহে হয়। যদি চৌকাটো ভুল দিশত আছে, তেন্তে প্ৰথম উপায়টো হ'ল চৌকাৰ সন্মুখত থিয় হৈ আহাৰ ৰান্ধোতে আপুনি আপোনাৰ মুখখন পূব দিশলৈ কৰি ল'ব লাগিব। এই সৰু পৰিৱৰ্তনটোৱে অগ্নি উগ্ৰতাক বহুখিনি শান্ত কৰি দিয়ে। মুঠৰ ওপৰত আমি যেতিয়াই নিজৰ ঘৰত আহাৰ ৰান্ধিম, আমি এই কথাটো মনত ৰাখিব লাগিব যে আমাৰ মুখখন পূব দিশলৈ হ'ব লাগে। চৌকাটোৰ ওচৰত ৰঙা ৰঙৰ কোনো পৰিষ্কাৰ কাপোৰ বা ৰঙা শিল ৰাখিব লাগিব। কাৰণ ৰঙা ৰঙে অগ্নিতত্ত্বক সন্তুলিত কৰে আৰু নেতিবাচক প্ৰভাৱবোৰো শুহি লয়। সেইবাবে আপুনিও এই কথাটো বিশেষ গুৰুত্ব দিব লাগে। আপোনাৰ গেছৰ চৌকাটোৰ ওচৰত ৰঙা ৰঙৰ যিকোনো শিল আপুনি ৰাখিব পাৰে। তৃতীয় আৰু অতি জৰুৰী তথা সহজ উপায় এটা ক'বলৈ ওলাইছোঁ। আমাৰ কথাটো বৰ মনোযোগেৰে শুনিব। পাকঘৰটোক কেতিয়াও আন্ধাৰত নাৰাখিব। য'ত আন্ধাৰ থাকে তাত নেতিবাচকতা সোনকালে আহে। পাকঘৰত পৰ্যাপ্ত পোহৰ অৱশ্যেই থাকিব লাগে, বিশেষকৈ ৰাতিপুৱাৰ সময়ত। বহুতো মানুহ বৰ কৃপণ হয়। তেওঁলোকে বিদ্যুৎ বচাব বিচাৰে আৰু সেইবাবেই তেওঁলোকে পাকঘৰৰ লাইটৰ ছুইচটো অফ কৰি ৰাখে আৰু ভাবে যে জীৱনত ইমান দৰিদ্ৰতা কিয়? আপুনি নিজৰ হাতেৰে নিজৰ দৰিদ্ৰতাক আমন্ত্ৰণ জনাইছে। তেন্তে ঘৰত দৰিদ্ৰতা নাহি কি আহিব? পাকঘৰত পৰ্যাপ্ত পোহৰ থকাটো বৰ জৰুৰী। মনত ৰাখিব যে গেছৰ চৌকা আৰু বেচিন মুখামুখিকৈ একেবাৰে থাকিব নালাগে। জুই আৰু পানীৰ মুখামুখি সংঘাতে ঘৰৰ আৰ্থিক স্থিৰতাকো দুৰ্বল কৰি দিয়ে। যদি তেনে হয়, তেন্তে আপুনি এটা কথা সদায় মনত ৰাখিব, পাকঘৰত কাজিয়া, খং আৰু
কুবাক্য ভুলতো ক'ব নালাগে। বহুত মানুহে নিজৰ পাকঘৰত আহাৰ ৰান্ধি থকাৰ সময়ত কুবাক্য ব্যৱহাৰ কৰে, কাৰোবাক গালি পাৰে। তেনেকুৱা আপুনি নকৰিব। পাকঘৰত সাক্ষাৎ মাতা অন্নপূৰ্ণাৰ বাস, আৰু মাতা অন্নপূৰ্ণাক যদি আপুনি সন্তুষ্ট দেখিব বিচাৰে, আপোনাৰ ঘৰত ধন আৰু অন্নৰ ভঁৰাল উপচি পৰা দেখিব বিচাৰে, তেন্তে এই ভুলটো আপুনি একেবাৰেই নকৰিব। কোৱা হয় যে আমি যি চিন্তাৰে আহাৰ ৰান্ধিম, সেই চিন্তাই আমাৰ খাদ্যৰ জৰিয়তে আমাৰ পৰিয়ালত বিয়পি পৰে। সেয়েহে যেতিয়াই আপুনি আহাৰ ৰান্ধে, আপোনাৰ মন শান্ত হোৱা উচিত। আপুনি আৱেগিক কথা নাপাতিব, আপুনি কান্দি নাথাকিব, আপুনি কাকো মনত পেলাই অশান্তিত নাথাকিব। এইবোৰেই আপোনাৰ শক্তিৰ নিৰ্ধাৰণ কৰে। বহুতো ঘৰত কেৱল এটা অভ্যাস সলনি কৰাৰ বাবেই পইচাৰ আগমন আৰম্ভ হৈ যায়। যদি আপুনি কিছু সময়ৰ আগত আপোনাৰ পাকঘৰটো পৰীক্ষা কৰি চাইছে, তেন্তে বিশ্বাস কৰক যে অনাগত সময়ত আপুনি আপোনাৰ জীৱনত ইমান ধুনীয়া পৰিৱৰ্তন দেখিব যে কেৱল লাভেই লাভ হ'ব। কেৱল আপুনি ইমানখিনি মনত ৰাখিব যে এই ভিডিঅ'টোক একেবাৰেই পাতলকৈ নল'ব। গেছৰ চৌকাটো কেৱল এটা চৌকা নহয়, ই হৈছে আপোনাৰ ঘৰৰ আৰ্থিক হাৰ্টবিট। যদি এই হাৰ্টবিট সঠিক দিশত চলি আছে, তেন্তে বহুত ভাল। ভাগ্যইও আপোনাক সঠিক দিশলৈ লৈ যোৱাৰ সম্পূৰ্ণ চেষ্টা কৰিব। কিন্তু যদি আপুনি ভুল কৰে, তেন্তে আপোনাক শিক্ষা দিবলৈ বিভিন্ন ধৰণৰ বিপদো আহি পৰে। যদি এই তথ্যখিনি আপোনাৰ ভাল লাগিছে আৰু ভিডিঅ'টো যদি আপুনি পচন্দ কৰিছে, তেন্তে লাইক কৰিবলৈ একেবাৰেই নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো সেইসকল লোকৰ ওচৰলৈ পঠিয়াই দিব, যাৰ আপুনি উপকাৰ কৰিব বিচাৰে। কাৰণ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন সলাই দিব পাৰে। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।